সকলোকে স্বাগতম। মই দেৱ। আজিৰ এই পবিত্ৰ দিনটোত মোৰ প্ৰতিজন শিক্ষাগুৰুলৈ প্ৰথমেই শ্ৰদ্ধা আৰু সেৱা নিবেদিলোঁ আৰু তেওঁলোকৰ সুস্বাস্থ্য কামনা কৰিলোঁ। আজি আকৌ এটা নতুন কাহিনীৰ সৈতে মই আপোনালোকৰ সন্মুখত। কাহিনীৰ শিৰোনাম গুৰু। পোহৰো যেতিয়া আন্ধাৰৰ মাজত থাকে, একলব্যৰ আঙুলিটো গুৰু দক্ষিণা যেন লাগে। জনা কাহিনীটোৰে নজনা কিছু দিশ। মূল ৰচনা দেৱব্ৰত গগৈৰ আৰু পাঠ কৰিছোঁ মই দেৱস্বপ্নই। আপোনালোকৰ দুহাতত ধৰি শিকিছিলোঁ বৰ্ণমালা, শিকিছিলোঁ জীৱনৰ আখৰা। সেই শ্ৰদ্ধাৰ শিক্ষাগুৰু আপোনালোকলৈ সেৱা। আপোনালোকৰো যদি কিবা প্ৰেৰণামূলক বা কিবা সৃষ্টিমূলক লেখা থাকে, তেতিয়াহ'লে মোৰ ইউটিউব চেনেল দেৱস্বপ্নত কমেণ্টৰ জৰিয়তে জনাব পাৰে। আনহাতে মোৰ ফেচবুক পেজ দেৱস্বপ্ন পেজ বা দেৱস্বপ্ন একাউণ্টত এটা মেছেজ কৰিব। মই আপোনালোকৰ সৈতে যোগাযোগ কৰি কাহিনীটো ল'বলৈ যত্ন কৰিম। তেতিয়াহ'লে আমি আজি মূল কাহিনীটোৰ মাজলৈ আগবাঢ়োঁ। আমাৰ সমাজত গুৰুৰ শ্ৰেষ্ঠতা আৰু শিষ্যৰ কৰ্তব্যনিষ্ঠাৰ যেতিয়াই উদাহৰণ দিব লগা হয়, তেতিয়াই একলব্যৰ নামটো বাৰে বাৰে লোৱা হয়। ধনুধৰ হিৰণ্যধনুৰ পুত্ৰ একলব্য। নিশাদ সন্তান হিৰণ্যধনুৰ অন্তৰৰ এক হাবিয়াস আছিল অস্ত্ৰবিদ্যাত একলব্যক অদ্বিতীয় কৰি তোলা। একলব্যও পিতৃৰ ছত্ৰছায়াত ধনুবিদ্যাত অদ্বিতীয় ৰূপত নিজৰ পৰিচয় দাঙি ধৰিছিল। একলব্যই কেৱল ধনুবিদ্যাতে সন্তুষ্ট হ'ব পৰা নাছিল। মন আৰু হৃদয়েৰে বিচাৰিছিল ধনুবিদৰ পৰা অস্ত্ৰবিদলৈ নিজকে উত্তৰণ ঘটোৱাৰ। কিন্তু ভাৰতীয় সামাজিক পৰম্পৰা আৰু সনাতন নীতি অনুসৰি গুৰুৰ অবিহনে লাভ কৰা বিদ্যাৰ কোনো সামাজিক মূল্য নাই। গুৰুৰ সাহচৰ্য আৰু গুৰুৰ অধীনত প্ৰশিক্ষণৰ অবিহনে ব্যৱহাৰিকভাৱে যিমানে দক্ষ বা শ্ৰেষ্ঠ ধনুধৰ নহওক লাগে, সেই শ্ৰেষ্ঠতাৰ কোনো মূল্য নাই। গতিকে একলব্যকো এজন গুৰুৰ প্ৰয়োজন, যি গুৰুৰ দুহাতত ধৰি শ্ৰীচৰণত নিজকে অৰ্পণ কৰি নিজৰ যোগ্যতা আৰু বিদ্যাক এক লক্ষ্য দিব, যি লক্ষ্যত ব্যাধ বা নিশাদ সন্তানৰ পৰিচয়তকৈ নিজৰ বিদ্যা আৰু যোগ্যতাৰ জৰিয়তে লাভ কৰা পৰিচয়ক আগস্থান দিব। সেই সময়ত ভাৰত বন্দিত গুৰু হিচাপে দ্ৰোণাচাৰ্যৰ নাম চৌদিশে বন্দিত। একলব্যও হৃদয়েৰে দ্ৰোণাচাৰ্যক গুৰু মানি মনেৰে গ্ৰহণ কৰি লৈছিল। দ্ৰোণাচাৰ্যও পঞ্চপাণ্ডৱক ৰাজগুৰু হিচাপে অস্ত্ৰবিদ্যা দান কৰি আছিল। কৰ্ণৰ সৈতে একলব্যৰ বন্ধুত্ব গঢ়ি উঠিছিল। কৰ্ণই দ্ৰোণাচাৰ্যৰ ওচৰতে শিক্ষা গ্ৰহণ কৰিবলৈ সাজু হৈছিল। কিন্তু কৰ্ণই পৰৱৰ্তী সময়ত পৰশুৰামৰ ওচৰতে শিক্ষা গ্ৰহণ কৰিছিল। সেয়াও অন্য এক কাহিনী। সেইবাবে কৰ্ণৰ জৰিয়তে দ্ৰোণাচাৰ্যৰ ওচৰৰ চাপিবলৈ একলব্যই সিদ্ধান্ত ল'লে। মনৰ ভাৱ যেতিয়া একলব্যই কৰ্ণক জনালে, তেতিয়া কৰ্ণই স্পষ্টকৈ একলব্যক ক'লে, দ্ৰোণাচাৰ্যই ব্ৰাহ্মণ অথবা ক্ষত্ৰিয়ৰ সন্তানৰ বাদে অন্য কাকো নিজৰ শিষ্য বুলি গ্ৰহণ নকৰে। তেনেক্ষেত্ৰত তুমি নিশাদৰ সন্তান হৈ কিয় ভাবিলা তোমাক দ্ৰোণাচাৰ্যই অস্ত্ৰ শিক্ষা দিব? কৰ্ণই ইচ্ছা কৰি একলব্যক বাস্তৱ সত্যটো কৈছিল। কাৰণ এই প্ৰশ্নটোত যিমান কষ্ট পাব, তাতোতকৈ গুৰুৰ ওচৰত প্ৰত্যাশিত হ'লে অধিক কষ্ট পাব। সেইবাবে কৰ্ণই একলব্যক নিজৰ পৰিচয় আৰু সামাজিক স্থান সম্পৰ্কে সোঁৱৰাই দিলে। কিন্তু সেই তিৰ্যক প্ৰশ্ন উত্তৰত একলব্যই কৈ উঠিল, মোৰ দৰে এজন শিষ্যৰ সন্ধানতে তেখেত আছে। তেতিয়া কৰ্ণই ক'লে, এয়া অবাস্তৱ অযুক্তিকৰ কল্পনা নহয়নে? একলব্যই চকু মুখত সৰলতা এসোপা বিয়পাই কৈ উঠিল, এয়া বাস্তৱ কল্পনা। কিহৰ ভিত্তিত কৈছা? আচৰিত হৈ কৰ্ণই সুধিলে। সন্তুষ্টিৰ হাঁহি এটা মাৰি একলব্যই কৈ উঠিল, অস্ত্ৰবিদ্যাত নিপুণ আৰু দক্ষ গুৰুজনে নিশ্চয় এজন যোগ্য শিষ্যৰ সন্ধানতে থাকিব। কাৰণ এজন উপযুক্ত শিষ্যক যাতে আৰ্জিত বিদ্যা শিকাব পাৰে, যিদৰে অৰ্জুনক তেখেতে শিষ্যৰূপে আদৰি লৈছে, মোকো ল'ব। যিজন গুৰুৱে হাতী এটা দাঙিব পাৰে আৰু যেতিয়া শিষ্যজনৰ হাতত হাতীটো তুলি দিব, তেতিয়া সেই শিষ্যজনে হাতীটো দুহাতে তুলি ধৰিব পৰা ক্ষমতা আৰু যোগ্যতা থাকিব লাগিব। মোৰ আছে সেই যোগ্যতা। একলব্যৰ দুচকুলৈ কৰ্ণই তীক্ষ্ণ দৃষ্টিৰে চালে। এয়া কৈশোৰৰ উদ্যম নে অহংকাৰৰ বনাগ্নি? সেইবাবে কৰ্ণই চকুত হৈ সুধিলে, এয়া তোমাৰ আত্ম অহংকাৰ নহয়নে? আৰু তুমি যে অৰ্জুনৰ লগত নিজকে তুলনা কৰিছা, মনত ৰাখিবা অৰ্জুন ৰাজপুত্ৰ। একলব্যয়েও কৰ্ণৰ দুচকুলৈ চাই কৈ উঠিল, এয়া আত্ম অহংকাৰ নহয়, সাধনাৰ বলত অৰ্জন কৰা আত্মবিশ্বাস। আৰু দ্ৰোণাচাৰ্যইতো কেতিয়াও কোৱা নাই ব্ৰাহ্মণ বা ক্ষত্ৰিয়ৰ বাদে আনক শিক্ষা নিদিয়ে। অৱশেষত একলব্যক কৰ্ণই দ্ৰোণাচাৰ্যৰ ওচৰলৈ লৈ গ'ল আৰু পৰিচয় কৰাই দিলে।
গুৰুদেৱ, এয়া হিৰণ্যধনুৰ পুত্ৰ একলব্য, আপোনাৰ ওচৰত অস্ত্ৰবিদ্যা লাভৰ বাবে আগ্ৰহী। কৰ্ণৰ কথাত দ্ৰোণাচাৰ্যই অদ্ভুত চাৱনিৰে একলব্যলৈ দৃষ্টি নিক্ষেপ কৰি কৈ উঠিল, মই জনাত তুমি তোমাৰ পিতৃৰ শিক্ষাৰে ধনুবিদ্যাত পাৰ্গত, গতিকে মই অস্ত্ৰবিদ্যাৰ প্ৰয়োজন দেখা নাই। কিন্তু গুৰুদেৱ, অস্ত্ৰবিদ্যাৰ এটা অংশহে ধনুবিদ্যা, একলব্যই কৈ উঠিল। শান্ত কণ্ঠেৰে দ্ৰোণাচাৰ্যই সুধিলে, এই বিদ্যা আয়ত্ত কৰাৰ উদ্দেশ্য? দুয়োটা বিদ্যাত সমানে দক্ষতা অৰ্জন কৰা আৰু গুৰুৰ আশীৰ্বাদ লৈ সামাজিক স্বীকৃতি লাভ, সবল কণ্ঠেৰে একলব্যই ক'লে। দ্ৰোণাচাৰ্যই এইবাৰ কৰ্ণক উদ্দেশ্যি কৈ উঠিল, কৰ্ণ, তুমি জানা মই ৰাজবংশ আৰু ক্ষত্ৰিয়ৰ সন্তানৰ বাহিৰে অন্য কাকো শিক্ষা নিদিওঁ। কৰ্ণই কিবা কোৱাৰ পূৰ্বে একলব্যই কৈ উঠিল, আপোনাৰ শিষ্যত্ব গ্ৰহণৰ বাবে মোৰ পৰিচয় আৰু গোত্ৰ যদি মানৱ সন্তান হয় তেতিয়া? দ্ৰোণাচাৰ্যই সোঁহাতখন দাঙিলে, যাৰ অৰ্থ হ'ল আৰু একো কথা শুনিব নিবিচাৰে। সেই প্ৰশ্নৰ উত্তৰ দ্ৰোণাচাৰ্যই দিব নিবিচাৰিলে নে সেই প্ৰশ্নৰ উত্তৰ নাছিল তেওঁৰ হাতত, তাৰ একোৱেই আভাস নাপালে একলব্যই। যিজন গুৰুৰ নাম শুনি নিজ হাতেৰে গুৰুৰ প্ৰতিমূৰ্তি অৰণ্যৰ মাজত প্ৰতিষ্ঠা কৰি জীৱন্ত গুৰুৰ দৰে সেৱা শ্ৰদ্ধা কৰি একাগ্ৰতাৰে নিজৰ সাধনাৰে ধেনু আৰু অস্ত্ৰবিদ্যা আয়ত্ত কৰিবলৈ আৰম্ভ কৰিছিল, অনুপ্ৰেৰণা আৰু নিজৰ ভৱিষ্যত বুলি যি গুৰুক মানিছিল, সেই গুৰুৱে নিদাৰুণভাৱে নিৰাশ আৰু প্ৰত্যাখ্যান কৰিলে। দুৰ্জয় দৃঢ়মন আৰু দৃঢ় সাহসৰ প্ৰতীক প্ৰচণ্ড আশাবাদী একলব্য থমকি ৰোৱা নাছিল। অৰণ্যৰ মাজত এখন সৰু আশ্ৰম খুলি গুৰুৰ আসনত দ্ৰোণাচাৰ্যক প্ৰতিষ্ঠা কৰি অস্ত্ৰবিদ্যাৰ চৰ্চা চলাই গ'ল। একলব্যই এদিন ধনুৰ্বিদ্যা চৰ্চা কৰি থাকোঁতে কুকুৰ এটাই ওচৰত আহি ভুকি আছিল। একলব্যই কাঁড় মাৰি কুকুৰটোৰ মুখ বন্ধ কৰি পেলালে। সেই ক্ষণিক মুহূৰ্ততে কুকুৰটোক অকণো আঘাত নোপোৱাকৈ নিশ্চুপ কৰিলে। কুকুৰটো গুৰু দ্ৰোণাচাৰ্যৰ আশ্ৰমৰ আছিল। কুকুৰটো যেতিয়া তেনেদৰে আশ্ৰম পালেগৈ, দ্ৰোণাচাৰ্য আচৰিত হ'ল, কোন এই ধনুধৰ? সেই ধনুধৰৰ সন্ধানত অৰ্জুন তথা আন শিষ্যসকলৰ সৈতে গুৰু দ্ৰোণাচাৰ্যই অৰণ্যৰ মাজেৰে বাট ল'লে আৰু অৱশেষত একলব্যৰ আশ্ৰম পালেগৈ। সন্মুখত দেখে গুৰু দ্ৰোণাচাৰ্য। একলব্যই আঁঠুকাঢ়ি গুৰুক সেৱা জনালে। দ্ৰোণাচাৰ্যই একলব্যক প্ৰশ্ন কৰিলে, কুকুৰটোক তুমি শৰ মাৰিছিলা? হয় গুৰুদেৱ, একলব্যই ক'লে। এই বিদ্যা ক'ৰ পৰা আয়ত্ত কৰিলা? দ্ৰোণাচাৰ্যই পুনৰ প্ৰশ্ন কৰিলে। একলব্যই ক'লে, আপোনাক গুৰু মানিয়ে মই মোৰ অস্ত্ৰবিদ্যা আয়ত্ত কৰি আছোঁ। দ্ৰোণাচাৰ্যই ক'লে, ইয়াত মোৰ মূৰ্তি প্ৰতিষ্ঠা কৰিছা, গুৰু মানিছা, অথচ গুৰু দক্ষিণাহীনভাৱে। একলব্যই ক'লে, আপুনি আদেশ কৰক গুৰুদেৱ, আপুনি যিয়েই বিচাৰে তাকে আপোনাৰ চৰণত অৰ্পণ কৰিম। সকলোকে আচৰিত কৰি দ্ৰোণাচাৰ্যই একলব্যৰ আঙুলিটো বিচাৰিলে, বুঢ়া আঙুলিটো, যি আঙুলিৰে একলব্য ধনুবিদ্যাত নিপুণ হৈছিল, বিদ্যা শিকিছিল, সেই আঙুলিটোকে একলব্যই গুৰুৰ চৰণত অৰ্পণ কৰিলে। জাতি ধৰ্ম বৰ্ণ এই সমাজে নিৰ্ধাৰণ কৰা গণ্ডিৰ পৰা নিজৰ যোগ্যতাৰে মুক্ত হ'বলৈ প্ৰয়াস কৰা একলব্যৰ আঙুলিটোকে দ্ৰোণাচাৰ্যই নিয়া নাছিল, নিব বিচাৰিছিল একলব্যৰ ভৱিষ্যতটো। দ্ৰোণাচাৰ্য সেইজন গুৰু যি নিজৰ বন্ধুৱে কৰা অপমানৰ প্ৰতিশোধ পূৰণৰ বাবে অৰ্জুনক ধনুবিদ্যাত শ্ৰেষ্ঠ কৰিব বিচাৰিছিল, যাতে গুৰু দক্ষিণা হিচাপে পাঞ্চাল ৰাজক বন্দী কৰি তেওঁৰ চৰণত দিয়েহি। দ্ৰোণাচাৰ্য সেইজন গুৰু যিয়ে একলব্যক শিক্ষা দিবলৈ অস্বীকাৰ কৰিছিল, কিন্তু গুৰু দক্ষিণা ল'বলৈ আশ্ৰম পাইছিলগৈ। দ্ৰোণাচাৰ্য সেইজন গুৰু যিয়ে মানৱ সন্তানক শিক্ষা দিয়াতকৈ ধৰ্ম বৰ্ণ গোত্ৰ চাইহে শিক্ষা দিছিল। আৰু একলব্যক আমি প্ৰশংসা আৰু শ্ৰেষ্ঠ গুৰু ভক্তিৰ উদাহৰণ দি আঙুলিৰ সিপাৰত লুকাই থকা সপোন হেৰুৱাৰ যন্ত্ৰণা আৰু সুন্দৰ ভৱিষ্যতটোক লুকুৱাবলৈ চেষ্টা কৰোঁ। আজিও আমাৰ মাজত তেনেকুৱা হাজাৰজন একলব্য আছে আৰু আছে দ্ৰোণাচাৰ্যৰ দৰে কিছুমান শিক্ষা প্ৰতিষ্ঠান, যিয়ে এজন শিক্ষাৰ্থীৰ প্ৰতিভা আৰু যোগ্যতাতকৈ পিতৃ মাতৃৰ উপাৰ্জন, পিতৃ মাতৃৰ শিক্ষা, জাতি ধৰ্ম বৰ্ণ চাইহে শিক্ষা দিবলৈ প্ৰস্তুত। তেতিয়া আৰু এতিয়াৰ মাজত বিশেষ একো পাৰ্থক্য নাই, পাৰ্থক্য মাথো সময়ৰ। চৰিত্ৰ উদ্দেশ্য একেই আছে, সলনি হৈছে পাত্ৰ আৰু চৰিত্ৰৰ। তেতিয়া একলব্যৰ আঙুলিটো লৈছিল আৰু আজিৰ শিশুৰ ভৱিষ্যতটো। আজি শিক্ষক দিৱসৰ পবিত্ৰ ক্ষণত শ্ৰদ্ধাৰে সেইসকল শিক্ষাগুৰুক স্মৰণ কৰিছোঁ, যিয়ে প্ৰতিজন শিক্ষাৰ্থীকে কেৱল পুথিৰ পাতত নহয়, জীৱনৰ বাটতো আগবাঢ়িবলৈ শিকাইছে। প্ৰতিজন শিক্ষাগুৰুলৈ সেৱা আৰু শ্ৰদ্ধাৰে নমন।